এই পৃথিৱীত খালী পকেট আৰু বেকাৰত্বই তোমাক যিখিনি শিকাব, এই পৃথিৱীৰ কোনো কিতাপে তোমাক শিকাব নোৱাৰে। এটোপাল নেমুৰ ৰসে যেনেকৈ 1000 লিটাৰ গাখীৰ নষ্ট কৰি দিয়ে, ঠিক তেনেকৈ মানুহৰ অহংকাৰে তাৰ 1000 গুণক নষ্ট কৰি দিয়ে। মানুহে জ্ঞানৰ পৰিচয় দিয়ে তাৰ কথাত, যোগ্যতাৰ পৰিচয় দিয়ে কৰ্মত, আৰু বংশৰ পৰিচয় দিয়ে তাৰ ব্যৱহাৰত। মনত ৰাখিবা, সৌন্দৰ্যই হয়তো এদিন তোমাক এৰি কেনে গুচি যাব, কিন্তু সুন্দৰ জ্ঞান চিৰদিন তোমাৰ লগত থাকিব। কিছুমান মানুহ নিজক লৈ প্ৰচুৰ অহংকাৰ কৰে, নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবে, কিন্তু সিহঁতে চাগে নাজানে যে ফুলৰ সৌৰভ আৰু মানুহৰ গৌৰৱ বেছি দিন নিটিকে। আমি এইটো কেতিয়াও পাহৰি যাব নালাগে যে এই পৃথিৱীত কোনো বস্তুৱেই চিৰস্থায়ী নহয়, আনকি আমাৰ সমস্যাবোৰো নহয়। অতিৰিক্ত আনন্দত থকাৰ কথা আৰু অতিৰিক্ত কষ্টত থকাৰ কথা কেতিয়াও কাকো জনাব নালাগে, কাৰণ আনন্দত মানুহে চোখ লগায় আৰু কষ্টত মানুহে নিমখ লগায়। হয়, জীৱন জ্ঞানীৰ ওচৰত এটা উপহাৰ আৰু মূৰ্খৰ ওচৰত এটি নাটক মাথো। সকলো সময়ত হাঁহি ফূৰ্তিত থকাৰ চেষ্টা কৰা, ফলত তোমাৰ কাষৰ মানুহবিলাকে তোমাক দেখি বহুতে আনন্দিত হ'ব আৰু তোমাৰ শত্ৰুবিলাকে বহুত কষ্ট পাব। মানুহে বেলেগৰ পৰা পোৱা সন্মান আৰু আপোন মানুহৰ পৰা পোৱা অপমান কেতিয়াও পাহৰিব নোৱাৰে। চাবা, যিটো বস্তু আমাৰ কাষত নাথাকে আমি তাকেই পাব বিচাৰোঁ, আৰু যিটো আমালোকৰ কাষত থাকে আমি সেইটোক অৱহেলা কৰি যাওঁ। কিন্তু এইটো কি ঠিক নহয়? এইটো ঠিক নহয়। এই পৃথিৱীত আমিয়েই বোলে শ্ৰেষ্ঠ জাতি। 100 টকাৰ চোৰক গছত বান্ধি মাৰোঁ আৰু 100 কোটিৰ চোৰক ছাৰ বুলি সম্বোধন কৰোঁ। হয়, টকাৰ ঋণ এটা সময়ত পৰিশোধ কৰিব পাৰি, কিন্তু দুঃসময়ত যিসকল কাষত আছিল সিহঁতৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি। হয়তো পলমকৈ, কিন্তু এটা সময়ৰ পিছত আমি নিজেই বুজিব পাৰোঁ যে তৰ্ক কৰাতকৈ নীৰৱে থকাই শ্ৰেয়। কিছু কথা কোৱাৰ আগতেই সময় শেষ হৈ যায়, কিছু সপোন চোৱাৰ আগতেই টোপনি ভাঙি যায়। কিমানখিনি ৰাস্তা একেলগে আগবাঢ়িলে এজন মানুহক ভালকৈ চিনিব পাৰি অথবা জানিব পাৰি? হয়তো গোটেই জীৱনতো নহয়। হয়তো মানুহৰ অতীতক পৰিৱৰ্তন কৰিব নোৱাৰি, কিন্তু ভৱিষ্যতক সুন্দৰভাৱে সজাই তুলিব পাৰি। কেতিয়াও সৰু সুৰা কাম কৰিবলৈ লাজ নকৰিবা, কাৰণ মানুহে এই সৰু সুৰা কাম নকৰাৰ কাৰণেই বহুত ডাঙৰ কাম কৰিবলৈ সাহস নাপায়। আৰু যিসকলে আজি সফলতাৰ শৃংগত আছে সেইসকলে এদিন এই সৰু সৰু কামৰ জৰিয়তেই কিন্তু ডাঙৰ কাম কৰিবলৈ সাহস কৰিছিল। এই পৃথিৱীৰ প্ৰতিজন মানুহৰ জীৱনতেই এটা এটা গল্প আছে। অতীতত উভতি যাই কেনে সেই গল্পক কেতিয়াও পৰিৱৰ্তন কৰা সম্ভৱ নহয়, কিন্তু তুমি বিচাৰিলে তোমাৰ চেষ্টা আৰু আত্মবিশ্বাসৰ জৰিয়তে সেই গল্পৰ শেষটো নতুনভাৱে সজাই তুলিব পাৰিবা। মনত ৰাখিবা, বেয়া পৰিস্থিতিয়ে আমাক যিমান কষ্ট দিয়ে তাতকৈ বহুত গুণে শক্তিশালী কৰি তোলে। তোমাৰ ওচৰত এটা অনুৰোধ কৰিম, তুমি যিটো বস্তু সঁচাকৈ মনৰ পৰা বিচৰা তাৰ পৰা কেতিয়াও হাৰ নামানিবা। হয়, এই সমাজে হয়তো প্ৰথমতে তোমাক সংগ নিদিব, শেষত কিন্তু প্ৰশংসা কৰাও নেৰিব। এই পৃথিৱীত সপোনে কাৰোবাৰ জীৱনত দুখ বৈ আনে, আকৌ বহুতৰে জীৱন ধ্বংস কৰি দিয়ে।
সেই বুলি এইটো নহয় যে সপোন চাব নোৱাৰিম আমি। তাৰ কাৰণ সপোন অবিহনেতো কোনো মানুহেই নহয়। নতুন বছৰত কেইটামান প্ৰতিজ্ঞা কৰা। 2023 চনত এই 10টি কাম কৰিম বুলি নিজৰ মনতে ঠান কৰি লোৱা। 1 নম্বৰ, অতীতত যি হৈছে সকলো পাহৰি যোৱা আৰু নতুন বছৰত আগুৱাই যোৱা। 2 নম্বৰ, অতীতত কৰা কোনো ভুল কামৰ কাৰণে আফচোচ কৰা বন্ধ কৰা। অতীতৰ পৰা শিক্ষা লৈ ভৱিষ্যতত আগুৱাই যোৱা। 3 নম্বৰ, ভাল পোৱাতকৈ আত্মসন্মানক বেছি গুৰুত্ব দিয়া। 4 নম্বৰ, নিগেটিভ মানুহৰ পৰা নিজৰ দূৰত্ব বজাই ৰাখা। কাৰোবাক তাৰ প্ৰাপ্য সন্মানতকৈ অতিৰিক্ত বেছি দিব নাযাবা। 5 নম্বৰ, খুব দ্ৰুত মানুহক বিশ্বাস নকৰিবা। 6 নম্বৰ, কোনো কামত লাজ নকৰিবা, সেইটো যিমানেই সৰু নহওক কিয়। 7 নম্বৰ, কোনো কামক অসম্পূৰ্ণভাৱে সমাপ্ত নকৰিবা, সমাপ্ত কৰাৰ আগত পূৰ্ণ কৰা। 8 নম্বৰ, জীৱনত সকলোতকৈ বেছি গুৰুত্ব নিজৰ পৰিয়ালক দিয়া, তাৰপিছত নিজৰ কেৰিয়াৰক দিয়া। 9 নম্বৰ, নিজক ভাল পোৱা শিকা, কোনো বস্তুলৈ অতিৰিক্ত চিন্তা নকৰিবা। 10 নম্বৰ, যিকোনো কাম কৰাৰ আগতে চিন্তা ভাৱনা কৰি আৰম্ভ কৰা। হয় বন্ধুসকল, উপৰোক্ত কথাবিলাকৰ 50% কথাও যদি আপুনি মানি চলে, তেন্তে আপুনি জীৱনত সফলতা অৰ্জন কৰিব পাৰিব। এইটো মই গেৰাণ্টি দি ক'ব পাৰোঁ। তেন্তে বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল? যদি ভাল লাগিছে লাইক কৰক ভিডিঅ'টো, লগতে কমেণ্টছ কৰক আপোনাৰ মতামত, আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব।